সেই বন্ধুসকল স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে নয়ন ব্লগ ইউটিউব চেনেল আৰু গাইজ বহু দিনৰ মূৰত আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰত আৰু আজি আছে আমাৰ গাঁৱত ৰাইজৰ কাজ আৰু সেই কাজত আহিছোঁ আপোনালোকে দেখাই পাইছে ড্ৰেছ আৰু ইফালে এইবোৰ আমাৰ মানুহ আৰু চাব পাৰে ইফালে আমাৰ কাজত আমাৰ প্ৰচেছন আৰম্ভ হ'ব বৰ্তমান এইবোৰ মানুহ এয়া চিন্ময়ত এয়া সমীৰণ আৰু আমাৰ ইফালে আছে তাপস দা পুৰা ফুল ফৰ্মত আছে আজি নাগাৰা ঢোল দুটাও লৈ আছে এয়া চাব পাৰে আপোনালোকে নাগাৰা ঢোল দুটাও লৈ আছে আৰু গাইছ মই আজি কেমেৰামেন আজি ব্লগ বনাব পাৰোঁ নে লাষ্টলৈকে নাজানিম ইফালে যেতিয়া সময় পায় তেতিয়া বনাব যাম পাহৰিব পাৰোঁ গাইছ আৰু ইফালে আছে আপোনাৰ হেৰি ইফালে আমাৰ আয়তীসকলে পুৰা একদম ধুনীয়াকৈ আঞ্জা কাটি আছে খানা আছে না খানা আছে কাৰণে পুৰা আঞ্জা কাটি আছে ইফালে আয়তীসকল ধুনীয়াকৈ ইফালে নাৰিকল কাটি আছে ইফালে আঞ্জা পাচলি ইফালে চব কাটি আছে তো গাইছ আমাৰ মন্দিৰটোলৈ যাম বৰ্তমান সেৱা ল'ব আৰু আমাৰ মন্দিৰলৈ আহিছোঁ আৰু ইফালে চাব পাৰে এইটো আমাৰ বছ ধুনীয়াকৈ আছে ইয়াতে বছত আছে বৰিতাহঁত বহি আছে পাঠক বহি আছে আৰু এইটো আমাৰ বুবুদা এইটো এইবিলাক চব আয়তীসকল চব আছে এইবিলাক তাতে একদম মন্দিৰৰ মাজত গাইছ চাব পাৰে এইবিলাক আমাৰ চেঙেৰা সন্থা তোমাৰ প্ৰডাক্টছ এইটো হেড দিবিছোঁ মোক সংকটা সময় আজিৰ এই হৰি মন্দিৰ প্ৰতিষ্ঠা দিৱসত একত্ৰিত হোৱা ভক্তপ্ৰাণ ৰাইজ লগতে আমি আজিৰ কাৰ্যসূচীত বিশেষ দায়িত্বত নিয়োগ কৰা তথা পালন কৰিবলৈ আমি আমন্ত্ৰণ কৰি অনা আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ সদাশয় ব্যক্তিসকল আজিৰ এই ধৰ্মধ্বজা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি যিজন ব্যক্তিক মাতি আনিছিলোঁ তেওঁ ইতিমধ্যে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিলে আৰু আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা তেওঁক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমাৰ আন এটি কাৰ্যসূচী আছে আমাৰ মন্দিৰ নিৰ্মাণ আৰু তেওঁ যথাসময়ত আহি আমাৰ মাজত উপস্থিত হৈছে আৰু তেওঁক আজিৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে আমি উদযাপন সমিতিৰ পৰা আহ্বান জনোৱাৰ লগতে মানুহ আমাৰ সন্থা মতে ভকতি তৰিব তোমাক হৰি 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 ৰাম মতে ভকতি কৰিব
তোমাৰ কেনেকুৱা অনুভৱ তোমাৰ দালি পকাই কঁকাল বিষাই গৈছে মোৰ কঁকাল বিষাই গৈছে এই ৰাইজৰ হৈ অলপ কৰিবই লাগিব মালিচ কৰিব লাগিব অঁ ইফালে শুকান হৈ যায় নিজে এইফালে আমাৰ চব খাদ্যগিলা বহি গৈছে আমাৰ বিভিন্ন খাদ্য বহি গৈছে ইয়াত আমাৰ ভাদে আছে চব আছে পনীয়ত চব আছে চব বহি গৈছে এইটা খেচেৰীয়া পাৰ্টি এই লাইনত ঐ গীতুবা থৈছে নেকি মানুহখিনি প্ৰচেছনত নাই আকৌ খাৱা সময়ত কিহৰ আকৌ গিলা কিহৰ আকৌ গিলা এই এই খাদ্য খাদ্য পেহী খাইছ দে আপুনি আহক অঁ
কথা ক'ব